যোৱাকালি আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰে GMCHৰ কোভিড ৱাৰ্ড ভিজিট কৰে আৰু তাত তেওঁ কোভিড পেচেণ্টৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পাছত তেওঁ আন ঠাইলৈ খবৰ ল'বলৈ যায়। সঁচাকৈ কোভিডৰ সময়ত হিমন্ত বিশ্ব ছাৰে যিমানখিনি কৰিছে আন ব্যক্তি হ'লে চাগে নোৱাৰিলে হয়। আৰু তেওঁ যাতে আগলৈও এনেদৰে কাম কৰি যাব পাৰে তাকেই কামনা কৰিলোঁ। আৰু আপোনালোকেও বাহিৰলৈ গ'লে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ নিশ্চয় কৰিব, কাৰণ কোভিড দিনক দিনে শক্তিশালী হৈ গৈ আছে।